ধুনীয়া ৰাস্তা এইটো আমি মানে ইয়াতে বাহাদুৰি চবৰে বাহাদুৰি বেলেগ এইটো ৰাস্তাত পুৰা উৰাই যায় তাৰপিছতে আমি এইটো ৰাস্তাত পুৰা মানে একদম লণ্ডন চণ্ডনৰ ফিল লওঁ আৰু যি ৰেম্পক দি মানে একদম ৰীল বনাওঁ ৰীল আহি আছে আৰু চাব আৰু দিয়ক বাৰু আজি আহিছোঁ চুলি আৰু হাতৰ যত্নৰ ভিডিঅ' লৈ হাই মই পুনম দাসমণি এয়া ছানডে ৰাতিপুৱা উঠিয়ে পিঁয়াজ দুটা লৈ সৰু সৰুকৈ কুটি ল'লোঁ ধুনীয়াকৈ মিহি হোৱাৰ পিছত তাত মই নাৰিকলৰ তেল এড কৰি দিছোঁ ইফালে আকৌ ফেচ পেক আৰু হাতৰ বাবে এটা পেক বনালোঁ এনেদৰে যদি পিঁয়াজ সপ্তাহত এবাৰকৈ হ'লেও মূৰত ইউজ কৰে তেনেহ'লে আপোনাৰ চুলি সৰা বন্ধ হ'ব লগতে ৰিগ্ৰ'থ হ'ব ইয়াৰ লগত যদি নাৰিকলৰ তেল আৰু ভিটামিন ই কেপচুল এড কৰি দিয়া হয় চুলিৰ ৰাফনেছ নোহোৱা হ'ব এয়া ভণ্টিয়ে মোক স্কেল্পখনত ধুনীয়াকৈ লগাই দিছে ইফালে মই ফেচ পেক লগাই চাহ একাপ খালোঁ আৰু হাত আৰু ভৰিখনৰো যত্ন ল'লোঁ ইফালে আকৌ আহিলে আমাৰ আলহীক চাহ পানী দি ভাতৰ বাবে যোগাৰ আলহীও বহি গৈছে চব্জি কাটিবলৈ আৰু মই বনালোঁ জলফাইৰ চাটনি এইফালেচোন আমাৰ মাইনে বজাৰ সময়ত লাগিছে এইখন আছিলে মোৰ ভেজ থালি বাকীখিনিৰ বাবে বেলেগ খাই বৈ আলহী যোৱাৰ পিছত আকৌ এটা কামত ওলাই আহিলোঁ ধুনীয়া ৰাস্তা এইটো আমি মানে ইয়াতে বাহাদুৰি চবৰে বাহাদুৰি বেলেগ এইটো ৰাস্তাত পুৰা উৰাই যায় তাৰপিছতে আমি এইটো ৰাস্তাত পুৰা মানে একদম লণ্ডন চণ্ডনৰ ফিল লওঁ যি ৰেম্পক দি মানে একদম ৰীল বনাওঁ ৰীল আহি আছে আৰু চাব আৰু দিয়ক বাৰু মিনি ব্লগ গৈছে না মই ইমান বকিছোঁ চেল্ফ কেয়াৰৰ ডিটেইলছ ভিডিঅ' এটা মোৰ ইউটিউব চেনেলত পাই যাব আজিলৈ আহিছোঁ বাই